ব্ৰহ্মপুত্ৰ পাৰৰে বৰহমথুৰি এজুপি আমিনো খৰিলোৰা ঠাই। ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা তামোলনি মাতোতা নাই। প্ৰকৃতি আৰু সংস্কৃতিৰ আছে অভিন্ন সম্পৰ্ক। বহাগ, বসন্ত বা বিহু নামৰ সৈতে সাঙুৰ খাই পৰা নাহৰ কপৌৰ সুবাসেই হওক নাইবা সুকাঠি গছৰ পৰা সাজি উলিওৱা বাদ্যযন্ত্ৰই হওক। প্ৰকৃতিৰ ৰঙে যেন প্ৰতিটো উৎসৱৰ ৰং দুগুণে চৰায়। প্ৰকৃতি সৃষ্ট তেনে এবিধ উদ্ভিদ হৈছে বৰহমথুৰি। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি সপুষ্পক উদ্ভিদৰ আদিম গোত্ৰ অৰ্থাৎ প্ৰিমিটিভ ফেমিলি মেগনলিয়াচিৰ অন্তৰ্গত এই উদ্ভিদজোপা প্ৰধানতঃ উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশত পোৱা যায়। এই গছজোপাৰ উচ্চতা প্ৰায় 10ৰ পৰা 15 মিটাৰ পৰ্যন্ত হোৱা দেখিবলৈ পোৱা যায়। বসন্তৰ বা লাগি বৰহমথুৰিয়ে নতুনকৈ ঠুৰি মেলে, কুঁহিপাত ওলায়। এই গছজোপাৰ ঠুৰি বা কুঁহিপাত যেতিয়া ছালত লগোৱা হয়, ৰঙা ৰঙৰ সৃষ্টি হয়, যাৰ ব্যৱহাৰ আদিতে নাচনীসকলে কৰিছিল। IUCNৰ ৰেড লিষ্টৰ লিষ্ট কনচাৰ্ন কেটেগৰীত এই উদ্ভিদজোপা পৰে। গতিকে বৰ্তমান সময়ত এই উদ্ভিদজোপাৰ সংৰক্ষণৰ অধিক প্ৰয়োজনীয়তা আছে। আমি আটাইয়ে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত এই উদ্ভিদজোপাৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত।